King chain, rest in peace to my superior. 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 Hey everyone, স্বাগতম টু SD Vlogs আৰু দেৱালীত ভাবিছিলোঁ এটা ভিডিঅ' বনাম বুলি কিন্তু ভিডিঅ'টো বনোৱা নহ'ল মানে তামাম বৰষুণ দিয়াৰ বাবে ভিডিঅ'টো বনাব নোৱাৰিলোঁ তো দেৱালীটো গ'লে গুচি আৰু দেৱালীৰ কাৰণে আমাৰ ইয়াতে মানে তিনিদিনীয়া কাৰ্যসূচী মানে পাতিছিল তাকে আজি ফাংচন আছে তো গায়ক মাতিছে ফাংচন চাব যাম তো বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু দেৱালীত সৰু এটা ক্লিপ আছে মই দেখাই দি আছোঁ তো এটা সৰু ক্লিপ মই কৰিছিলোঁ মানে বনাইছিলোঁ আজি বৰষুণৰ কাৰণেতো ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ তথাপি শ্বৰ্ট ভিডিঅ'ৰ নিচিনাকৈ 30 ছেকেণ্ড এটা ক্লিপ বনাইছিলোঁ তো সেই ক্লিপটো চাই লওক তো ক্লিপটো যদি ভাল লাগিল চাই পেলাই তেনে লাইক কমেণ্ট শ্বেয়াৰ সকলো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ফাংচনটো এতিয়া আৰম্ভ নহয় মানে ৰাতি 8-9 বজাৰ পিছত আৰম্ভ হ'ব তাৰ আগতে চাওক আমাৰ ধান পকিছে ধান আমাৰ ককাই কাটি আছে দেখাই দি আছোঁ ৰ'ব ককাই অকলে কাটি আছে ধান অলপ ওচৰত যাই কথা পাতোঁ ৰ'ব কি কয় रुको जरा सबर करो তো এইজন হৈছে আমাৰ ককা সেয়া ধান কাটি আছে পুৰা সেয়া লাজ কৰিছে মানে আমাৰ ককাই অলপ লাজ আছে না কি নহওক তামাম লাজ কৰে আমাৰ ককাই তো চাওক ধান কাটি আছে তো ককাক টাটা বাই বাই দি এতিয়া আমি যাওঁ ঘৰত যাই পেলাই অলপ সময় ভাত চাত খাই গা পা ধুই ৰেডি হৈ তাৰপিছত যাম আমি ফাংচন চাব তো মোৰ বিখ্যাত চৰি জালু আছে লৈ চৈ যাম আৰু ৰোৱান আমি এতিয়া গৈ আছোঁ ফাংচন চাব তো বলক আমি এটা ফাংচন চাব যাওঁ পুৰা গাঁৱৰ ফাংচন হিলাই দিম আৰু গান বাজি আছে শুনা পাইছে দেখা পাইছে চাগে আমি এতিয়া তালৈ গৈ আছোঁ তো বলক আজি পুৰা একদম হিলাই দিম আজি পুৰা গান ফাংচন না চাই থাকক খালি ভিডিঅ'টো তো আমি এতিয়া আহি পালোঁ আহি ইয়াতে অলপ সময় ৰৈছোঁ অলপ পিছতে এইবিলাক যে দেখা পাইছে একদম পুৰা মানুহৰে ভৰ্তি হৈ যাব পুৰা এতিয়া বাৰু মানুহ নাই অলপ পিছতে একদম পুৰা ফুল হৈ যাব মানুহ চাওক এতিয়া পুৰা একদম ৰাস্তা ফুল হৈ গ'ল একদম মানুহৰে ভৰ্তি পুৰা আজি পুৰা ঠাই কম নে পুৰা ভৰ্তি হৈ গৈছে মানুহ দে আৰু আৰম্ভ হৈ গ'ল ফাংচন আৰু মানে সৰু ছোৱালীবিলাকে নাচিছিল সেইবিলাক আৰু ভিডিঅ' কৰা নহ'ল বহুত দীঘলীয়া হৈ যাব সেইবাবে সেইবিলাক আৰু ভিডিঅ' নকৰোঁ ডাইৰেক্ট একদম গায়কৰ এইবিলাক মানে ভিডিঅ' কৰিছোঁ তো চাই থাকক আৰু ভাল লাগিব আৰু তামাম মানুহ হৈছে মানে কিমান মানুহ হৈছে ঠাই কম কিন্তু মানুহ ভৰ্তি হৈ গৈছে মজা লাগিছে মানে চাই থাকক আৰু এই গায়কজন কোন জানেনে মই দেখাই দি আছোঁ ইয়াৰ পৰিচয় মানে দি আছোঁ মানে ইয়াত অহাৰ আগতে এটা মানে ফেচবুকত ভিডিঅ' দিছিল এখেতে এই ভিডিঅ'টো মই দেখাই দি আছোঁ তো সকলো গম পাই যাব হেল্ল' এভৰিৱান মই সীমাংসা বডোচা তো গাইষ্টিকে শুনিলে এখেতৰ নামটো হ'ল সীমাংসা বডোচা তো এখেত আহিছিল আৰু কোন আহিছে দেখাই দি আছোঁ প্ৰথমে গান এটা শুনি লওঁ তাৰপিছত আৰু কোন আহিছে কৈ আছোঁ বাৰু মই আৰু এখেতৰ পৰিচয়টো মই দি দিছোঁ ৰ'ব এখেতে নিজে ভিডিঅ' বনাই দিছে নমস্কাৰ মই ভাগৱতী তো এখেতৰ নামটো হৈছে ভাগৱতী এখেতে কিন্তু পুৰা মজা হিলাই দিছে বে আৰু আহক তেখেতৰ গান এটা শুনি লওঁ
আৰু এইজনী ছোৱালীও আহিছিলে ইয়াত নামটো কৈ দিছোঁ নামটো হ'ল পম্পী বড়ো নেকি তেওঁ আহিছিল ইয়াতে আৰু তেওঁ গীতবোৰ শুনি আছোঁ কেনেকুৱা কি চাই থাকক খালি ভিডিঅ'টো আৰু বহুত গান গালে আৰু এইবিলাক গান মানে ইমান ভিডিঅ' কৰি থকা নাই মানে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো সেইকাৰণে চব অলপ অলপকৈ দেখাই আছোঁ এইবিলাকে আৰু চাৰিজন আহিছিল গায়ক আৰু চাৰিজনৰে এটা দুটাকৈ গান শুনালোঁ আপোনালোকক আৰু এইজন হৈছে লাষ্ট গানটো শুনি লওক ফাংচন মানে বহুত ৰাতিলৈকে চলিছিল কিন্তু আমি সিমান ৰাতিলৈকে থকা নাই 12টা মানত আহি গৈছোঁ মই 2টামান বজালৈ ফাংচন আছিল তো সিমান দেৰি কৰা নাই আমি আহি গৈছোঁ তো যিখিনি মই মানে থাকাত বনাইছোঁ সেইখিনি আছে আৰু এইখিনি চাওক আপোনালোকে আৰু এইখিনি হৈছে মই মানে তাৰ পৰা অহাৰ আগতে মানে লাষ্টৰ ক্লিপ তো এইখিনি মই থকালৈকে এইখিনিয়ে বনাইছিলোঁ তো ফাংচনৰ ইমানখিনিয়ে ভিডিঅ'টো তো কালি ৰাতি আৰু ভিডিঅ'টো শেষ কৰা নহ'ল মানে তামাম টোপনি লাগিল প্ৰায় 12:30মান বজাত আহি ঘৰ পাইছোঁ আৰু আজি ৰাতিপুৱা 10টামানলৈ টোপনি মাৰিছোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ সকলো এটা ছাবস্ক্ৰাইব কৰি দিব তো বাই নেক্সট